হেল্ল' ফ্ৰেণ্ডছ, গোটেই পৃথিৱীতে অনলাইনত বস্তু বেচা কিনাৰ কৰাৰ প্ৰক্ৰিয়াটো যোনটো গতিৰে বাঢ়ি আছে, কেতিয়াবা চাগে আপুনিও অনলাইনৰ পৰা কিবা নহয় কিবা বস্তু নিশ্চয় কিনিছে। ফ্ৰেণ্ডছ, কিন্তু আজিকালি অনলাইনত কিছুমান এনেকুৱা অদ্ভুত বস্তু বিক্ৰী হৈ আছে যে সেইবোৰ দেখি কেতিয়াবা চাগে আপোনাৰ হাঁহিও উঠিবলৈ ধৰে। কিন্তু আজিকালি ইনষ্টাগ্ৰামত কিছুমান এনেকুৱা বস্তু বিক্ৰী কৰি থকা হৈছে যে যাৰ কথা শুনিলে আপুনি আচৰিত নোহোৱাকৈ থাকিব নোৱাৰে। ফ্ৰেণ্ডছ, দি চানৰ অনুসৰি ব্ৰিটেইনৰ ইনষ্টাগ্ৰামত মানুহৰ লাও খোলাও বিক্ৰী কৰি থকা হৈছে আৰু ইয়াৰ বেছিভাগ লাও খোলা মেডিকেল চায়েন্স আৰু ৰিচাৰ্চৰ কাৰণে কিনি থকা হৈছে। আচলতে এইটো কথাও মানিব লাগিব যে মানুহৰ এইবোৰ বস্তু অনলাইনৰ পৰা বৰ্তমান সময়ত কিনিও আছে। ফ্ৰেণ্ডছ, আচৰিত হ'বলগীয়া কথা এইটোহে যে ইউনাইটেড কিংডমত এইবোৰ বস্তু বেচা কিনা কৰাত কোনো ধৰণৰ বাধাও নাই আৰু সেইকাৰণে সেই ঠাইবোৰত সেইবোৰ বস্তু অতি সহজেও কিনিবলৈ পোৱা যায়। ফ্ৰেণ্ডছ, আচলতে এনেকুৱা ধৰণৰ বস্তুবোৰ বেচা কিনা কৰাৰ কাৰণে তেওঁলোকে পাৰ্চনেল ভাৱে মেছেজৰ জৰিয়তে ডিল কৰে। ফ্ৰেণ্ডছ, 2017 চনত ষ্টকহাম ইউনিভাৰ্চিটিৰ ৰিপৰ্টৰ মতে এই বস্তুবোৰৰ বিজনেছ প্ৰায় 40 লাখতকৈও অধিক হৈ আছে আৰু যোনবোৰ বৰ্তমান সময়ত বেছিকৈ বাঢ়িবলৈ ধৰিছে। ফ্ৰেণ্ডছ, বৰ্তমান সময়ত এই সামগ্ৰীসমূহৰ বিজনেছ প্ৰত্যেক বছৰে 70 লাখতকৈ অধিককৈ বাঢ়ি আছে। ফ্ৰেণ্ডছ, যিয়ে নহওক কিয় বৰ্তমান সময়ত এনেকুৱা কিছুমান আচৰিত বস্তু অনলাইনত বিক্ৰী হৈ আছে যে কেতিয়াবা আমাৰ বিশ্বাস কৰিবলৈ টান হয় যে এনেকুৱা ধৰণৰ বস্তু অনলাইনত বিক্ৰী হয়। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত থকা ৰেড কালাৰৰ ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা টিলিঙাটো বজাই দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকে আগলৈকো পাই থাকে। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। জয় হিন্দ, জয় অসম।